নমস্কাৰ আপোনালোকে চাই আছে নিউজ ফাষ্ট আসাম আৰু ষ্টুডিঅ'ত মই জানমণি বৰা আপোনালোকে হয়তো বিভিন্ন প্ৰকাৰৰ বিবাহৰ বিষয়ে শুনিছে অথবা বিভিন্ন কাৰণত হোৱা বিবাহ বিচ্ছেদৰ বিষয়ে আপোনালোকে শুনিছে কিন্তু নিজৰ লগতে বিবাহ সম্পন্ন কৰি নিজকে বিবাহ বিচ্ছেদ দিয়া আপুনি বাৰু দেখিছেনে হয় এনেকুৱা এক ঘটনা সংঘটিত হৈছে ব্ৰাজিলত কোনে আৰু কিয় এনেকুৱা আজব কাণ্ড সংঘটিত কৰিলে জানিবলৈ চাওক এই প্ৰতিবেদন ব্ৰাজিলৰ এগৰাকী ৩১ বছৰীয়া মডেল নাম ক্ৰিছ গালেৰা প্ৰথমে নিজৰ লগতেই বিবাহ আৰু তাৰ পিছত নিজৰ লগতেই বিবাহ বিচ্ছেদ উল্লেখযোগ্য যে ক্ৰিছ গালেৰা নামৰ ব্ৰাজিলিয়ান মডেল গৰাকীয়ে পুৰুষৰ ওপৰত নিৰ্ভৰ কৰি ভাগৰুৱা হৈ পৰিছিল আৰু ছেপ্টেম্বৰ মাহত নিজৰ লগতেই বিবাহত বহিছিল মই জীৱনত এনেকুৱা এক ঠাইত উপনীত হৈছিলোঁ য'ত মই নিজকে এগৰাকী শক্তিশালী মহিলা ৰূপে আৱিষ্কাৰ কৰিছিলোঁ আৰু নিজকে ভাল পাব বিচাৰিছিলোঁ আৰু যেতিয়াই মই নিজক ভাল পাব পাৰিছিলোঁ তেতিয়াই মই নিজৰ লগত বিয়া হোৱাৰ সিদ্ধান্ত লৈছিলোঁ এক সাক্ষাৎকাৰ অনুষ্ঠানত গালেৰাই কৈছিল কিন্তু ৩ মাহ পিছত গালেৰাই এগৰাকী পুৰুষক ভাল পাব আৰম্ভ কৰিছিল আৰু তেতিয়াই নিজৰ লগত সম্পন্ন কৰা বিবাহ বিচ্ছেদ কৰাৰ সিদ্ধান্ত লৈছিল তাই কৈছিল যে আত্মবিবাহে তাইক আত্মবিশ্বাসী কৰি তুলিছিল News Desk Report, News Fast Assam. আজিৰ গহনা কালিৰ সম্পদ সুচিত্ৰা জুৱেলাৰ্ছ দুৰ্গাবাৰী ৰোড বৰপেটা ৰোড জিলা বৰপেটা অসম হলমাৰ্কযুক্ত সোণ আৰু হীৰাৰ ৰেডিমেড গহনাৰ বাবে নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান আমাৰ মুখ্য প্ৰতিষ্ঠান সুচিত্ৰা জুৱেলাৰ্ছ ষ্টেচন ৰোড পাঠশালা জিলা বজালী অসম জি মেডিকছ পাঠশালা মেডিচিন বিশেষজ্ঞ ডক্টৰ ৰশ্মি কুমাৰী উপস্থিত থাকিব প্ৰতিদিনে ৰাতিপুৱা আৰু আবেলি আগতীয়াকৈ বুকিঙৰ বাবে যোগাযোগ কৰক 9508964599 নম্বৰত অথবা 8638205990 নাইবা 9581607000 নম্বৰত